ছুটি বিচাৰি আবেদন। প্ৰতি অধ্যক্ষই বিদ্যালয়ৰ নাম, ঠিকনা। ইয়াতে আপোনাৰ বিদ্যালয়ৰ নামটো লিখিব আৰু ঠিকনাটো লিখিব। তাৰিখ, কোনদিনা আপোনালোকে ছুটি বিচাৰি আবেদনখন দিব সেইদিনা তাৰিখটো ইয়াতে লিখিব। বিষয়, জ্বৰৰ ছুটিৰ বাবে আবেদন। ইয়াতে আপোনালোকৰ যোনটো কাৰণ হয় সেইটো কাৰণটো দিব। মৰমৰ ছাৰ, মেডাম, উপযুক্ত সন্মানৰ সৈতে মই ক'ব বিচাৰোঁ যে মই জ্বৰৰ বাবে তলত থকাৰ বাবে বিদ্যালয়ত পঢ়িব পৰা অৱস্থাত নাই। মোক আমাৰ পাৰিবাৰিক চিকিৎসকে পৰামৰ্শ দিছে যে মই কমেও দিনৰ সংখ্যা, ইয়াতে আপোনাৰ কিমান দিন ইয়াতে আছে সেই দিনৰ সংখ্যাটো লিখিব। ইমান দিনৰ বাবে সঠিক বিশ্ৰাম ল'ব লাগিব। সেয়েহে অনুগ্ৰহ কৰি মোক আৰম্ভণি তাৰিখ, ইয়াতে আৰম্ভণি তাৰিখটো আপোনালোকে কিমান তাৰিখৰ পৰা কিমান তাৰিখলৈকে হ'ব সেইটো দিব। আৰম্ভণি তাৰিখৰ পৰা অন্তিম তাৰিখলৈকে তাৰিখটো ইয়াতে দিব। লৈ ছুটি প্ৰদান কৰক। মই আপোনাৰ প্ৰতি সঁচাকৈ কৃতজ্ঞ হ'ম। ধন্যবাদ। আপোনাৰ আজ্ঞাকাৰী। আপোনাৰ নাম, শ্ৰেণী আৰু শাখাৰ নাম লিখিব, ৰোল নম্বৰ। এনেকৈ এখন ছুটি বিচাৰি আবেদন লিখে। ধন্যবাদ।